BPF जिंदाबाद BPF जिंदाबाद हाग्रामा महिलारी जिंदाबाद हाग्रामा महिलारी जिंदाबाद गणेश कसारी जिंदाबाद गणेश कसारी जिंदाबाद गणेश कसारी जिंदाबाद BPF जिंदाबाद BPF जिंदाबाद धन्यवाद 80 জন ব্যক্তিয়ে 80 জন ব্যক্তিয়ে ইতিমধ্যে জয়েনিং কৰিছে আৰু 2-3টা আৰু আহিব বুলি কৈ আছে উদ্যোক্তাসকলে জনাইছে গতিকে নিজৰ গাঁও হিচাপে আমি আগতে এনেকা জয়েনিং প্ৰগ্ৰাম ল'বই পৰা নাছিল আহা নাছিল কিন্তু আজি ইয়াত মানে বিভিন্ন মানে ইয়াত মানে মিছিল মানে সংমিশ্ৰণ ইয়াত কাজ আছে বড়ো ৰাভা খৰণীয়া আৰু অসমীয়া স্পিকিং গতিকে এই মানে গাঁৱত আজি আমাৰ বিপিএফ দলৰ নীতি আদৰ্শক ভাল পায় আজি মানে 80 জন ব্যক্তি ইয়াত যোগদান কৰিছে দিনে নিশাই আমি সদায় আপোনালোকে যদি চাই দিনে নিশাই সদায় আমি জয়েনিং কৰি আছো ছ ব্যক্তি আমি জয়েনিং কৰিছো কাইলৈ জয়েনিং আছে পৰহি জয়েনিং আছে তাৰ পিছদিনাও জয়েনিং আছে আৰু এই কন্টিনিউ আমি সময় দিব পৰা নাই ৰাইজে আমাক যি ধৰণে আমন্ত্ৰণ জনাইছে এতিয়ালৈ আমি আজি 4 তাৰিখ 21 তাৰিখলৈ আমাৰ শেডিউল মানে এতিয়া হৈ আছে 21 তাৰিখলৈ শেডিউল আমি ঠিক কৰিছো তাৰ পিছৰ শেডিউলটো আমি কেইদিনমান পিছতে কৰিব পাৰিম এই ধৰণৰ কথা আমি সময় দিব বিপিএলৰ মিত্ৰতাৰ কথা চলি থাকোতে আজি বিপিএফ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে মিত্ৰতা সম্ভৱ হ'ব নে নহয় মিত্ৰতা সম্ভৱ কেনেকৈ হ'ব মেডিয়েটৰ নাই আজি ইউপিপিএল আৰু বিপিএফৰ মাজত মানে এটা টেবুলত বহাই দিব পৰা আজি মেডিয়েটৰ নাই এফচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া অকল মেডিয়াত কৈ থাকিলেই নহ'ব হাতে কামে লাগিব তেখেতে দুইটা দলৰ মুৰব্বীবিলাকো যে এটা টেবুলত বহাব পাৰে তেতিয়াহে আলোচনা সম্ভৱ হ'ব যুৱ বিপিএফ নেতা দিগন্ত কলিতা এই দিগন্ত কলিতা ডাঙৰীয়াই যোৱাকালি মোৰ গাঁও ঔবাৰীত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল তাত জইন কৰিছিল 12 জন ব্যক্তি জইন কৰিছিল তাৰে ভিতৰত নিজ গাঁৱৰ পৰা 2 জন ব্যক্তি মানে জইন কৰিছিল এই 2 জন ব্যক্তিয়ে বিজেপিত যোগদান কৰাৰ কাৰণে আজি 80 জন ব্যক্তিয়ে আমাৰ লগত যোগদান কৰিছে এটি স্বতঃস্ফূৰ্ত হৈছে